নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ খবৰো বহুতেই ভাল। তো আজি হৈছে জানুৱাৰীৰ ফাৰ্ষ্ট ডে। তো আপোনালোকক হেপ্পী নিউ ইয়াৰ সকলোকে পুনৰ এবাৰ জনাইছোঁ। তো মই গৈ আছোঁ মন্দিৰ। তো ফাৰ্ষ্ট ডে হিচাপে মন্দিৰলৈ নগ'লে মনটো ভাল নালাগে। এনেওতো মন্দিৰ গ'লে ভাল লাগে, কিন্তু আজি আৰু বিশেষ কৰি প্ৰথম দিন হিচাপে নতুন বছৰতো যাম বুলি ভাবিলোঁ আৰু মোৰ লগত যাব দাদা আৰু ধুনু। আমি তিনিওজনে যাম। সেইকাৰণে আমাৰ মানে গাড়ীখন লৈ যোৱা নাই, কাৰণ আমি মানে লাইন গাড়ীতে যাম বুলি ভাবিছোঁ, কাৰণ তিনিওজনকতো নধৰে। তো তাকে আমি গৈ আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আপোনালোকে দেখিবলৈ পাইছে আমি ইতিমধ্যে কামাখ্যা গেট আহি গ'লোঁ আৰু এতিয়া যাব লাগিব কামাখ্যা মন্দিৰলৈ। আমি আহি পাই গ'লোঁ কামাখ্যা মন্দিৰটো। কামাখ্যা গেটৰ পৰা কামাখ্যা মন্দিৰটো মানে খোজকাঢ়ি আহিব পাৰি, মানে বেছি দূৰতো নহয়েই। তো আমি খোজকাঢ়ি আহি গ'লোঁ আৰু এতিয়া সোমালোঁ ভিতৰৰ ফালে। এতিয়া যাব লাগিব গাড়ীত, কিন্তু আপোনাৰ যিটো কণ্ডিশ্যন আহি দেখা পালোঁ, মানে মানুহ বহুত, গাড়ী নায়েই আপোনাৰ। তো মানুহৰ ভিৰ দেখিছে আপোনালোকে। আমি এতিয়া কামাখ্যা মাৰ পৰা নিচেই ওচৰতে আছোঁ, মানে কামাখ্যা মাৰ ওচৰলৈ গৈ আছোঁ, পাহাৰ উঠি আছোঁ। তো আপোনালোকক কি ক'ম গাইজ, আজি মানে ইমান গাড়ী নাই, মানে আপোনাৰ মানুহ বেছি, গাড়ী মানে এখন দুখনে মানে আহি আছে, মানে আহিব নিবিচাৰে, ইমান মানে ভিৰ হৈছে, জাম লাগি গৈছে যে ৰাস্তাটো। মানে কিবাকৈ এখন আমি আৰু ঠেলি মানে আৰু কিবাকৈ সোমালোঁ আৰু আপোনাৰ এতিয়া এইবিলাক দেখিছে কেনেকুৱা জাম লাগিছে মানে। তো গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো বহুত মানে দিগদাৰ হৈছে আজি গাড়ীৰ। যোনবিলাক গাড়ীৰ ওপৰত উঠি আছে সিহঁতে পূৰা একদম আৰু বেলেগ পাইছে আজি, মানে যিবিলাক আহি আছে সিহঁতে পূৰা একদম ফাইদাটো লৈ লৈছে, মানে এজনৰ 100 টকাকৈ লৈছে তলৰ পৰা ওপৰলৈকে, ভাবি চাওক সিহঁতক। তো ফাইনেলি আমি পাই গ'লোঁ কামাখ্যা মাৰ ওচৰ, আৰু আপোনালোকে দেখিবলৈ পাইছে মানুহৰ দেখিছে ভিৰ, এনেইতো ভিৰে আজি প্ৰথম দিন হিচাপে আৰু বেছি হৈছে। আৰু আমি তলৰ পৰাই মানে খোজকাঢ়ি আহিম বুলি ভাবিছিলোঁ, কিন্তু দাদা আৰু ধুনুৰ মানে ডিউটিটো চাইও মানে আপোনাৰ গাড়ীখনত আহিব লগা হ'ল। তো বাৰু যি কি নহওক, মানে এতিয়া পূৰা ভিতৰলৈ সোমাই আছোঁ আৰু আপোনাৰ এইবিলাক চিৰি উঠি আছোঁ আমি মানে ওপৰৰ ফালে যোৱাৰ কাৰণে। তো ইয়াৰ ছাইডৰ দোকানবিলাক অকণমান দেখাই দিছোঁ আপোনালোকে, যিবিলাকে আহিছে তো জানে, যোনবিলাক মানে অহা নাই তো আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে চাই থাকক, আপোনালোকক দেখাই আছোঁ মই। আমি ভিতৰলৈ সোমাই আহি গ'লোঁ আৰু আপোনাৰ এইখন মেইন মানে গেটখন চাওক, ইমান ধুনীয়াকৈ ফুলেৰে মানে সজাইছে, চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে ন গাইজসকল। আৰু এতিয়া আমি পূৰা ফাইনেলি ভিতৰত সোমালোঁ আৰু মা কামাখ্যা মা কৃপা কৰবা সকলোকে, আমাকো কৃপা কৰবা। তো এতিয়া মানে আমাৰ আশীৰ্বাদ ল'বলৈ ভিতৰলৈ সোমাই আহি গ'লোঁ। তো চাওক আপোনালোকে। তো বন্ধু বান্ধৱীসকল, আমি এতিয়া আছোঁ লাইনত, মানে আপোনাৰ দৰ্শন কৰিম বুলি লাইনততো থিয় হ'ব লাগিব। তো মানুহবিলাক যিমান আছে তো এতিয়া লাইনত থিয় হৈ আছোঁ আৰু মানে ভিতৰৰ পৰা দৰ্শন কৰিলেতো আপোনালোকে দেখিবলৈ পাইছে ওপৰৰ সেই লাইনটো, আৰু আমি এতিয়া বাহিৰৰ পৰা দৰ্শন কৰিম, সেইকাৰণে বাহিৰৰ পৰা দৰ্শন কৰিলেও লাইনত থিয় হৈ আছোঁ গাইজ। আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ, দৰ্শন হৈ গ'ল আমাৰ। তো ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ, কিয়নো বাৰু। তো চাওক কিমান ধুনীয়া লাগিছে নহয়নে গাইজসকল। তো আজি দেখিবলৈ বহুতেই ধুনীয়া লাগিছে। এইফালে আহি গ'লোঁ আমি, মানে ভৰিখন অকণমান ধুই গাত পানী ছিটাম বুলি। তো চাওক ৰামধেনু ওলাই গৈছে। আমি এতিয়া মানে ভাবিলোঁ মন্দিৰৰ পৰা আৰু ওলাই যাওঁ, বেছি দেৰি ইয়াতে নৰখোঁ, মানে এতিয়া ডিউটিও আছে সিহঁতৰ। তো হৈ গ'ল গোটেইখিনিয়ে, মানে দৰ্শনো হৈ গ'ল, মানে গোটেইখিনি হৈয়ে গ'ল, ধূপ চাকি চব জ্বলাই দিলোঁ আৰু আমি এতিয়া পূৰা বাহিৰলৈ ওলাওঁ। ভাবিলোঁ এবাৰ আকৌ মন্দিৰটো এবাৰ চাই যাওঁ আৰু আপোনালোকক দেখাই দিওঁ, সেইভাৱে ভিডিঅ'টো বনাই দিলোঁ আৰু এতিয়া আমি ওলাওঁ গাইজ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, কেনে পালে জনাবলৈ নাপাহৰিব গাইজ। তো বাই বাই ফ্ৰেণ্ডছ, লাভ ইউ অল।